Hello friends, welcome back to my technical YouTube channel Smart Tech Madhav. আজি মই যেটো ভিডিও বনাবলৈ গৈ আছো এই ভিডিওটোৰ জৰিয়তে আপুনি জানিব পাৰিব আপোনাৰ মোবাইলৰ যোগেদি আপুনি কেনেকৈ এটা ফেসবুক পেজ বনাব পাৰিব। আজিৰ ডেটত প্ৰত্যেকজন ব্যক্তিৰে ফেসবুক একাউণ্ট এটা থাকেই। তাৰ পিছতো বহুতেই হয়তো ফেসবুক পেজ এটা ক্ৰিয়েট কৰিব নাজানে। এই ভিডিওটো যিসকলে ফেসবুক পেজ বনাবলৈ নাজানে তেওঁলোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব। ফেসবুক পেজ এটা থাকাৰ পিছত যদি আপুনি বিজনেসম্যান হয় তেতিয়া হলে আপোনাৰ প্ৰডাক্ট বা সাৰ্ভিসেছৰ প্ৰমোশনৰ বাবে আপুনি এই পেজটো ইউজ কৰিব পাৰে বা আপুনি যদি মোৰ দৰে নতুন ইউটিউবাৰ হয় তেতিয়া হলে আপুনি এটা ইউটিউব চেনেলৰ সেম নামেৰে এটা পেজ খুলি লৈ তাতো আপুনি ভিডিওৰ লিংকবোৰ দিলে অতি সহজে আপোনাৰ চেনেলটো প্ৰমোশন হ'ব। আৰু ময়ো মোৰ ইউটিউব চেনেলৰ সেম নামেৰে মই এটা ফেসবুক পেজ বনাব খুজিছো। তো আপুনি স্টেপ বাই স্টেপ ভিডিওটো চাই থাকিব, আপকটো স্কিপ নকৰিব, কেনেকৈ এটা নতুন আপুনি পেজ ক্ৰিয়েট কৰিব পাৰিব সেয়া জানিব পাৰিব। প্ৰতিদিনে কোৱাৰ দৰে আজিও কম, যদি আপুনি মোৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব, লগতে কাষত থকা বেল আইকনটো অন কৰি ৰাখিব, কাৰণ মই আপোনালোকৰ বাবে সদায় নতুন ভিডিও লৈ আহো। আৰু যদি ভিডিওটো ভাল পায় তেতিয়া হলে লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিব। তো ব্লগ বেছি দেৰি নকৰি ভিডিওটো আৰম্ভ কৰোঁ। ফেসবুক পেজ এটা ওপেন কৰিবৰ কাৰণে আপুনি প্ৰথমতে আপোনাৰ মোবাইলৰ ফেসবুকটো ওপেন কৰি লওক। ফেসবুকটো ওপেন কৰাৰ পিছত ওপৰত তিনিডাল আঁচ দেখা পাব যে ইয়াত তাত ক্লিক কৰি দিয়ক। তাৰ পিছত দেখা পাব তলত স্ক্ৰল ডাউন কৰি অলপ পেজেছ বুলি আছে অপচন, ইয়াত ক্লিক কৰি দিয়ক। ইয়াত ক্লিক কৰাৰ পিছত ক্ৰিয়েট অপচনত ক্লিক কৰি দিয়ক। ক্ৰিয়েট অপচনত ক্লিক কৰাৰ পিছত সব তলত গেট ষ্টাৰ্টেড বুলি আছে, ইয়াত ক্লিক কৰি দিয়ক। তাৰপিছত আপোনাৰ পেজটোৰ নামটো আপুনি কি ৰাখিব বিচাৰিছে সেইটো দিয়ক। মই যেহেতু কৈছিলোঁ মই পেজটো ইউটিউব চেনেলৰ নামেৰে বনাম, তো মই মোৰ ইউটিউব চেনেলৰ নামটো দি আছোঁ স্মাৰ্ট টেক মাধৱ। মই মোৰ ইউটিউব চেনেলৰ নামটো দি দিছোঁ। ইয়াত তাৰপিছত আপুনি সাৰ্চ ফৰ কেটেগৰী ইয়াত আছে, বহুত কিবা আছে। মই যেহেতু ইউটিউবৰ কাৰণে বনাব লৈছোঁ তো মই ইয়াত পাৰ্সোনেল ব্লগ সিলেক্ট কৰিলোঁ, নেক্সট কৰি দিয়ক। আপোনাক সুধিছে ইয়াত ডু ইউ হেভ এ ৱেবছাইট ফৰ স্মাৰ্ট টেক মাধৱ। মোক সুধিছে যদি আপুনি যদি পেজ বনাই থাকোঁতে আপোনাৰ কিবা ৱেবছাইট আছে আপুনি দিব পাৰে। যদি আপোনাৰ তেনেকুৱা কোনো ৱেবছাইট নাই, ওপৰত চাওক এটা স্কিপ অপচন আহি আছে, তাত আপুনি স্কিপ কৰিও দিব পাৰে। মই যেহেতু ইউটিউবৰ কাৰণে বনাই আছোঁ, মই ইয়াত ইউটিউবৰ লিংকটো লাইভ আপোনাক দেখাই আছোঁ কপি কৰি। ইউটিউবাৰবিলাকে যদি চাই আছে তেওঁলোকৰ বাবে সুবিধা হ'ব। এনেকৈ আপুনি ইউটিউব চেনেলটো মই খুলি ল'লোঁ। ইয়াৰ পিছত ইয়াত চাওক শ্বেয়াৰ অপচন আছে, শ্বেয়াৰ অপচনৰ পৰা কপি লিংকটো কপি কৰিলোঁ। তাৰপিছত আকৌ আগৰ পেজটোলৈ আহিলোঁ আৰু এণ্টাৰ ৱেবছাইটত পেষ্ট কৰি দিলোঁ। তাৰপিছত নেক্সট কৰি দিয়ক। তাৰপিছত আপোনাক ইয়াত আপোনাৰ প্ৰফাইল পিকচাৰ বাকীবোৰ কভাৰ পিকচাৰ আপোনাৰ পিছতো দিব পাৰে, নেক্সট কৰি দিলোঁ। তাৰপিছত আপোনাৰ পেজটো ৰেডি হৈ গ'ল। আমি পুৰা বেক আহিছোঁ, পেজটো ক্ৰিয়েট হ'ল নে এবাৰ চাই ল'ব বিচাৰিছোঁ। আকৌ আমি ইয়াত গ'লোঁ, পেজেছত গ'লোঁ, চাওক স্মাৰ্ট টেক মাধৱ পেজটো ক্ৰিয়েট হৈ গৈছে। তো এনেকৈ আপুনি অতি সহজতে এটি ফেসবুক পেজ ওপেন কৰিব পাৰিব। আপুনি যদি মোৰ ভিডিওটো ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। পৰৱৰ্তী ভিডিঅ'ত লগত প্ৰতিশ্ৰুতি জয়।